হেল্ল' গাইজ, নতুন এটা ভিডিঅ'ত স্বাগতম জনালোঁ। হে গাইজ, কি খবৰ? সকলোৱে ভাল? নতুন এটা ভিডিঅ'লৈ স্বাগতম। হে গাইজ, আজি কামলৈ গুচি গ'লোঁ। দলং শেষ হ'ব বুলি মই ভবাই নাছিলোঁ, কিন্তু এতিয়া মই আহিছোঁ। এতিয়া দেখিছোঁ যে দলং পৰা মানে খাই মাৰি আহিছে। তাৰপাছত দলং হৈ গ'ল। মই গাটো পুটুককৈ ধুই তেল টেঙা সনাই নাচাওক না গাইজ, কামলৈ গৈছিলোঁ। তাৰপৰা এতিয়া আপোনালোকক দেখুৱাম বুলি ব্লগ এটা বনাম বুলি মই ভাবি আছোঁ। এতিয়া ব'লক গাইজ, পলম নকৰি ভিডিঅ'টো আগবাঢ়ো। হে গাইজ, চাই থাকক ভিডিঅ'টো। बस हवा निकल गई। গাইজ বেয়া নাপাব, মই ইমান মানে গান গাব মানে ভালকৈ নাজানো আৰু। এয়া এতিয়া ঠাণ্ডা লাগিছে, কামৰ পৰা আহিলোঁ, গাটো ধুইতো নাই, ঠাণ্ডা লাগিছে। এনেকুৱা ৰ'দটো দিছে, বিৰাট মজা লাগি গৈছে গাইজ। সেই গাইজ চাওক মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পাছকৈ কমেণ্ট চমেণ্ট কৰিব, জুই চুই এনেকৈ মানে কমেণ্ট চমেণ্ট ধুনীয়া আছে এনেকৈ দিব, তেতিয়াই ভাল লাগিব ন গাইজ। সেয়া নদীৰ ওচৰত পাছকৈ চাওকচোন, ইমান ধুনীয়া নদীৰ জেগা। দি আহিছোঁ দেই মই নদীলৈতো মই কিমান দিন অহা নাছিলোঁ। এতিয়া মই আজি কামটো সোনকালে শেষ হ'ল কাৰণে পৰা মই ঘৰলৈ সোনকালে আহিব পাৰিলোঁ ন। আজি যদি দেৰি হ'ল হ'লে ন, আজি মোৰ কাইলৈহে বনাব ব্লগটো, কাইলৈহে বনাব পৰা হ'ল মোক দেই। আজি ভাল মানে কামটো সোনকালে আজৰি হ'লোঁ বুলি দেই। আজি ভালেই লাগিছে আৰু এনেকৈ ভিডিঅ'বিলাক মই দিব পাৰিলে মোৰ মনটোৱে ভাল লাগে ন। আপোনালোকে চাই ছাবস্ক্ৰাইব কৰি থ'ব। তাত বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা বনাইছোঁ আৰু বহুত বছৰ মানে এইটো ভিডিঅ' মানে এইটো মানে হেৰিয়ত আৰু বনোৱাই নাই। মই ৰাস্তাত বনাইছিলোঁ আগৰকেইটা ভিডিঅ'ত, এতিয়া বহুত দিন হৈ গ'ল এইটো ভিডিঅ' নবনা। চাওকচোন ইমান ধুনীয়া পৰিৱেশ হৈ আছে, চৰাই চিৰিকটি, আৰু ৰ'দটো ইমান দিছে নহয়, ভালেই হৈছে আৰু। চাওক ভিডিঅ'টো এতিয়া ইমান ধুনীয়াকৈ। তৰা কোনেনো চজিলে তোক, তৰা আছিলি হ'বলা সৰগৰে মেনকা, সৰগৰে মেনকা, তৰ নানানি নানানি, ইমান ধুনীয়াকৈ তৰা কোনে। হেল্ল' গাইজ, এইখন আমাৰ গাঁৱৰ দলংখন বনাই হৈ গ'ল। এতিয়া মানুহবিলাকৰ টেনশ্যন নাই, এতিয়া ৰখি থাকিব দৰকাৰ নাই। এতিয়া একদম বিন্দাছ নাই, দলং হৈ গ'ল বিন্দাছ। এতিয়া উঠি গৈ থাকিব লাগে। এতিয়া চাওক না, ইমান ধুনীয়াকৈ দলং হৈ গ'ল। মই তলত নেনামো দেই গাইজ, ওপৰ পৰাই মই যিটো পাই দেখুৱাইছোঁ আৰু আপোনালোকে চাই থাকক দেই গাইজ। ইমানতে বন্ধুসকল, ইমানতে ভিডিঅ'টো মই সামৰণি মাৰোঁ বুলি ভাবিছোঁ দেই। অন্য এটা ব্লগত লগ পাম। বাই বাই গাইজ।